নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক এনে এজন মহান ব্যক্তিৰ কথা ক'বলৈ ওলাইছোঁ, যিজন মহান ব্যক্তিয়ে বিশ্ব ব্ৰহ্মাণ্ডত পোহৰাই থৈ গ'ল। লগতে এইটো কথাও জানি থওক যে তেওঁ জীৱনত এবাৰ, দুবাৰ, তিনিবাৰ নহয়, হাজাৰবাৰ অসফল হৈছিল, কিন্তু কেতিয়াও তেখেতে হাৰ মানি যোৱা নাছিল। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱাকৈ কোনেও যাতে স্কিপ আৰু কমেণ্ট নকৰে। থমাছ আলভা এডিছনৰ নাম নুশুনা লোক হয়তো এই বিশ্ব ব্ৰহ্মাণ্ডত খুব কমেই ওলাব। আপুনিও হয়তো তেওঁৰ জীৱনৰ লগত জড়িত বহুতো আমোদজনক কাহিনীয়ে জানে। তেনে এটি কাহিনীয়ে আজি আপোনালোকৰ আগত বৰ্ণনা কৰিবলৈ ওলাইছোঁ। যদি ভাল লাগে শ্বেয়াৰ কৰি আনকো শুনাৰ সুবিধা কৰি দিবচোন। থমাছ আলভা এডিছনৰ জন্ম হৈছিল আমেৰিকাত 1847 চনৰ 11 ফেব্ৰুৱাৰীত আৰু তেখেতৰ মৃত্যু হৈছিল 1931 চনৰ 18 অক্টোবৰত। এডিছনে পঢ়া-শুনাত একেবাৰে গুৰুত্ব দিয়া নাছিল। তেওঁ পঢ়া-শুনাত গুৰুত্ব নিদি কিছুমান বেলেগ কথা ভাবিবলৈ ধৰিছিলে। কিছুমান অদ্ভুত ধৰণৰ প্ৰশ্ন তেওঁৰ মনলৈ আহিছিল আৰু সেই অদ্ভুত প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি শিক্ষকক বিমোৰত পেলাইছিল। যেনে তেওঁ শিক্ষকক সুধিছিল, চৰাইবোৰে যদি উৰিব পাৰে, মানুহে কিয় নোৱাৰে? এইবিলাক নানা ধৰণৰ প্ৰশ্ন কৰি শিক্ষকক বিমোৰত পেলাই দিছিল। ফলত এডিছন পঢ়া-শুনাত ইমানেই দুৰ্বল আছিল যে স্কুল কৰ্তৃপক্ষই এদিন তেওঁক স্কুলত নৰখাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল। এদিন স্কুল কৰ্তৃপক্ষই এডিছনৰ হাতত মাকলৈ বুলি চিঠি এখন দি পঠিয়ালে। শিক্ষকে এডিছনৰ হাতত চিঠিখন দি ক'লে, এইখন গৈ পোনে পোনে মাৰৰ হাতত দি দিবা। এডিছনেও সেইমতে ঘৰলৈ গৈ পোনে পোনে গৈ চিঠিখন মাকৰ হাতত দি দিলে। মাকে চিঠিখন খুলি চালে আৰু পঢ়ি চাই মাকৰ চকুলো বৈ আহিল। মাকৰ চকু পানী দেখি এডিছনে সুধিলে, মা, চিঠিখনত এনেকুৱানো কি লিখা আছে যে তুমি কান্দি দিছা? মাকে লগে লগে চকুলো মোহাৰি ক'লে, নাই অ' শুন, এয়া দুখৰ চকু পানী নহয়, এয়া সুখৰ চকু পানীহে। চিঠিখনত কি লিখা আছে জানানে? আপোনাৰ ল'ৰা যথেষ্ট মেধাৱী। এইখন স্কুল তাৰ কাৰণে যথেষ্ট নহয়, তথা তাৰ প্ৰয়োজন পূৰাব পৰাকৈ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰো অভাৱ। গতিকে অনুগ্ৰহ কৰি আপুনি নিজে তাৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰক। কথাখিনি পুতেকক কৈয়ে মাকে চিঠিখন লুকুৱাই থ'লে। উপায়বিহীন হৈ এডিছনক মাকে স্কুলৰ পৰিৱৰ্তে নিজে শিক্ষা-দীক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈ বাধ্য হ'ল। মাকে দিনে ৰাতিয়ে ল'ৰাটোৰ পঢ়া-শুনাৰ যত্ন কৰিবলৈ ধৰিলে। এক দীঘলীয়া কঠোৰ সংগ্ৰামৰ অন্তত থমাছ আলভা এডিছন হৈ পৰিল এজন বিশ্ববৰেণ্য বিজ্ঞানী, শিল্পপতি তথা ব্যৱসায়ী জগতৰ সফল উদ্যোক্তা। কিন্তু দুখৰ বিষয় যে এইবোৰ দেখিবলৈ বা চাবলৈ এডিছনৰ মাক এই পৃথিৱীত জীয়াই থকা নাছিল। আজি আপুনি মই জ্বলাই থকা বৈদ্যুতিক বাল্বকে ধৰি 1000ৰো অধিক আৱিষ্কাৰেৰে সমগ্ৰ মানৱ জাতিক চহকী কৰা এইজনেই সেইজন এডিছন আছিল, যাক স্কুলৰ কৰ্তৃপক্ষই এদিন উলিয়াই দিবলৈ বাধ্য হৈছিল। এডিছনক স্কুলৰ পৰা কিয় ওলাই দিছিল তাৰ কাৰণ জানি হয়তো আপুনি আচৰিত হ'ব। জানিব বিচাৰেনে? তেন্তে শুনক। মাকৰ মৃত্যুৰ বহু বছৰ পিছত এডিছন যেতিয়া বৈজ্ঞানিক হৈছিল, এদিন এডিছনে মাকৰ পুৰণি বাকচৰ কাগজ পাতি খুচৰি থাকোঁতে হঠাৎ এখন কাগজৰ ওপৰত চকু গ'ল। কাগজখন খুলি চালে, সেই বহু বছৰ আগতে স্কুল কৰ্তৃপক্ষই লিখি দিয়া চিঠিখন। এডিছনৰ আৱেগত চকু দুটা সেমেকি উঠিল। মনৰ দাপোনত ভাহি আহিল পুৰণি দিনৰ সেই স্মৃতিবোৰ। এডিছনক মানুহে আগতে পাগল বুলিও কৈছিল। এডিছনে চিঠিখন খুলি পঢ়িবলৈ ধৰিলে। তাত লিখা আছিল, আপোনাৰ ল'ৰা একেবাৰে অল্প বুদ্ধিসম্পন্ন, সেয়ে এই স্কুলৰ বাবে সি উপযুক্ত নহয়। পাৰিলে ঘৰতে শিক্ষা দিয়াৰ ব্যৱস্থা কৰক।
এডিছনৰ মাকলৈ মনত পৰি সেমেকি থকা চকু দুটা চকুপানে উপচি পৰিল। যেনেদৰে অল্প বুদ্ধিসম্পন্ন, যাক বেলেগে পাগল বুলি কৈছিলে, সেই এডিছনক তেওঁৰ মাকৰ চৰম ত্যাগ, কঠোৰ জীৱন সংগ্ৰাম আৰু অকৃত্ৰিম ভালপোৱাৰ জৰিয়তে এজন শতাব্দী শ্ৰেষ্ঠ বৈজ্ঞানিক, শিল্পপতি তথা ব্যৱসায় জগতৰ সফল ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ঠিক তেনেদৰে আমাৰ সমাজৰ প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানক গঢ় দিবলৈ কঠোৰ সংগ্ৰাম, চৰম ত্যাগ কৰা প্ৰতিগৰাকী সাহসী সংগ্ৰামী মমতাময়ী মাতৃক জানো বছৰত এটা দিন মাতৃ দিৱস হিচাপে পালন কৰি মাতৃ ঋণ পৰিশোধ কৰিব পাৰিম? সমগ্ৰ জীৱনকালত প্ৰতিটো দিনো যদি মাতৃ দিৱস হিচাপে পালন কৰোঁ, তথাপিও হয়তো মাতৃ ঋণ পৰিশোধ কৰিব নোৱাৰিম। এগৰাকী মাতৃ অথবা পুত্ৰ কন্যা হিচাপে আপুনি মোৰ সৈতে একমত নে? যদি মোৰ সৈতে একমত, তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি সকলোৰে লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।